মই বৰ্তমান উপস্থিত দেহাতী পঞ্চায়তৰ অন্তৰ্গত কেৰখাবাৰী এক নং খণ্ডত। মোৰ লগত আছে এই খণ্ডটোত প্ৰতিদ্বন্দ্বিতা আগবঢ়া এগৰাকী সদস্যা। তেখেতৰ মুখেৰে মই কিছু কথা শুনিব বিচাৰিছোঁ বা ৰাইজৰ হকে অনাগত নিৰ্বাচনত জয়যুক্ত হ'লে তেখেতে কেনেদৰে আগবাঢ়িব। নমস্কাৰ, মোৰ নাম শ্ৰী ক্ষীৰোদা ৰায়। মই দেওহাটী গাঁও পঞ্চায়তৰ অন্তৰ্গত কেৰখাবাৰী গাঁৱৰ প্ৰথম খণ্ডৰ সদস্যা প্ৰাৰ্থী হিচাপে থিয় দিছোঁ। গতিকে মোৰ প্ৰতীক চিহ্ন নাও। গতিকে ৰাইজে যাতে নাওৰ ছবিত ভোট দি মোক জয়যুক্ত কৰে, এয়ে মোৰ ৰাইজৰ ওচৰত প্ৰাৰ্থনা। আৰু পুনৰবাৰ ৰাইজৰ ওচৰত অনুৰোধ কৰোঁ যাতে মোৰ নাওৰ চিহ্নত ভোট দি মোক জয়যুক্ত কৰে, এয়ে মোৰ ৰাইজৰ ওচৰত প্ৰাৰ্থনা তথা আশীৰ্বাদ বিচাৰিছোঁ।